নমস্কাৰ জনাইছো সকলোকে আশা কৰো সকলোৱে ভালে আছে আমিও বহুত ভালে আছো আজি এটা বন্ধৰ দিন আছিল সেই কাৰণে এটা কেক বনাম বুলি হাজু হৈছো ময়দাৰ কেক বিস্কুটৰ কেক প্ৰায় বনাই থাকো আজি ভাবিলো এটা সুজি কেক বনাও আৰু সেই কাৰণে কেকৰ ৰেচিপিটো আপোনালোকৰ লগত শেয়াৰ কৰিম বুলি ভাবিছো কেক বনোৱা পদ্ধতি হিচাপে আগবাঢ়িছো আমি প্ৰথম ষ্টেপতে 1 কাপ তেল লৈছো তাতে 1 কাপ দৈ দি মিহলি কৰি লৈছো আৰু তাতে 1.5 কাপ সুজি দিছো আৰু এইখিনি যেতিয়া মিহলি কৰি হ'ব তাতে আমি চেনি পাউডাৰ দিম আপোনালোকে কিন্তু তেলৰ খলনি ঘিও ব্যৱহাৰ কৰিব পাৰে কিয় যে আমাৰ ঘৰত ঘি খোৱা মানুহ নাই হেতু কাৰণে আমি তেলে ব্যৱহাৰ কৰিছো লগতে আজি কেকটোত আমি কিন্তু কণিও নাই দিয়া কাৰণ এটো হাউনৰ মাহ হয় আৰু হাউনৰ মাহত বহুত মানুহে নন ভেজ মাছ মাংস কণি নাখায় আৰু তেনেকুৱা মানুহ আমাৰো ঘৰত আছে একেটা দিনৰ কাৰণে মাত্ৰ আৰু হেতু কাৰণে কণি নিদিয়াকে কেকটো বনাইছো আৰু এনেকে ধুনিয়াকে কেকটো হৈ যাব তাৰ পাছত চেনিখিনি দি লোৱাৰ পিছত প্ৰয়োজন সাপেক্ষে বেকিং পাউডাৰ আৰু বেকিং সোডা দি তাক মিহলি কৰি লৈছো এতিয়া সুজিৰ এটা কথা থাকে যে সুজিয়ে বহুত বেছিকে হুহি লয় পনিয়া বস্তুবোৰক হি হুহি লয় আৰু হি নিজে ফুলি যায় হেতু কাৰণে যেটো বেটাৰ বনাব হেতু চেষ্টা কৰিব যিমান পাৰে যাতে হেতু পনিয়া হয় আৰু পনিয়া কৰি ৰাখাৰ কাৰণে এক্সট্ৰাকে গাখীৰ এড কৰি লব পাৰে যেটো আমিও দুবাৰ অকমানকে গাখীৰ দিছিলো যেতিয়া যিকোনো কেকে ভক বা যিকোনো খাদ্য হক মেজাৰমেন্টটো সদায় গুৰুত্বপূৰ্ণ কিন্তু কেক সুজি কেকৰ ক্ষেত্ৰত আকৌ বেছিকেহে লক্ষ্য কৰিব লগা হয় কিয় যে সুজিয়ে হুহি লয় আৰু এটো আমাৰ প্ৰথম চেষ্টা আছিল সুজি কেক বনোৱা আৰু হেতু কাৰণে আমি এটা ভুল হৈ গল হৰুকে যে তেলৰ পৰিমাণটো অকমান কমকে দিব লাগিছিল বাকি সব ঠিকে আছিল তেলটো অকমান কমকে ব্যৱহাৰ কৰিলেও হল হয় সুজিখিনিক আমি এনেকে বেটাৰটো হৈ যোৱাৰ পিছত 15-20 মিনিট সময় কাৰণে নুসুৱাকে ৰাখি দিম তাৰ পাছত ইলাচি দুটা লৈ তাক গুড়ি কৰি লম আৰু আজি ঘৰত এক্সট্ৰাকে এড কৰিবলগীয়া মাত্ৰ কাজু বাদাম আৰু কিসমিস আছিল এইখিনি কাটি কুটি ৰেডি কৰি লম আৰু যেতিয়া বেটাৰটো হৈ যাব তাতে এইখিনি এড কৰি দিম আৰু একেখিনি সময়তে যোনটো বাচনত কেকখিনি বনাম বুলি ভাবিছো হেতু বাচনত তেল দি চাৰিও পিনে তেলখিনি লগাই লৈ বাচনটোকো ৰেডি কৰি লম বহুতে বা কৰিব লাগে হিচাপতে যে এই টলিখনত তেলখিনি ওপৰত এখন ফুড পেপাৰ বা টিস্যু পেপাৰ দিব লাগে যাতে কেকটো যেতিয়া এৰুৱা হ'ব ধুনিয়াকে এৰি আহিব কিন্তু আজি আমাৰ ঘৰত হেখন নাছিলে গতিকে এনেকে বনাইছো আৰু এতিয়া আমি বেটাৰটো চেক কৰি চাম যে ই ঠিকে আছে নে নাই কিমানখিনি সুজিখিনি ফুলিলে আৰু গাখীৰ দিব লাগিব নেকি চাই লৈ তাতে যিখিনি নতুনকে এড কৰিবলগীয়া আছে যেনে ইলাচি পাউডাৰ তাৰ পিছত কাজু বাদাম কিসমিস এইখিনি এড কৰি লম আৰু তাৰ পিছত বাচনটোত বেটাৰখিনি ঢালি কেকৰ বাকিখিনি প্ৰসেছত আগবাঢ়িম আমাৰ কেকটো বনাওতে সৰুকে হোৱা ভুলটো এইটোৱে যে তেলখিনি বেছিকে দিলো যাৰ কাৰণে আমাৰ কেকটো দেখিব পাব আপোনালোকে খাবলেও ঠিকে আছিল দেখিবলেও ঠিকে আছিল কিন্তু যেতিয়া কেকটো এৰাও বা কাটো ইমান ঢিলা আছিল যে কোনো চুৰিৰ প্ৰয়োজন নাই হাতেৰে এনেকে ভাঙি দিব পাৰি বেছি ঢিলা হৈ গৈছিল কাৰণ তেলৰ পৰিমাণটো বেছি হৈ গৈছিল গতিকে যেতিয়া সুজি কেক বনাব তেলটো যিমানখিনি সুজি ব্যৱহাৰ কৰিব তাৰ 60% হে তেল ব্যৱহাৰ কৰিব তেল সমানে বা 70-80% তেল দিব নালাগে তাৰ পাছত হেখিনি আমি বাচনত ঢালি দিলু দি বাচনটো এতিয়া ওভেনত থৈ দিম আৰু 25 মিনিট সেট কৰি ৰাখি দিম 25 মিনিটছ পিছত আমাৰ কেকটো হৈ যাব আৰু আজি ৰেচিপিটো ইয়াতে খতম হৈ যাব আপোনালোকৰ যদি ভিডিওটি ভাল লাগিছে প্লিজ লাইক কৰিব সাবস্ক্ৰাইব কৰিব চেনেলটো আৰু যি বস্তু আমাৰ ভুল নিচিনা লাগিছে আমাক জনাব আমি খুবেই ভাল পাম আমাৰ ভুলখিনি আমি নিজে জনায়ও দিছো যে এইখিনি ভুল হৈছে এয়া দেখিছে আমাৰ কেকটো ভাল লাগিল ধন্যবাদ জনাইছো